6 schedule ওপৰতহে আলোচনা কৰা হ'ব আৰু এই আলোচনাত গুৱাহাটী হাই কোৰ্ট জাজ senior advocates retired chief justice of India Ranjan Gogoi Dangoria তেওঁৰ virtual speech দিব on 6 schedule ওপৰত গতিকে হেইটো সেমিনাৰত ইনভাইটি সকলে ইনক্লুডিং মুকু ইনভাইট কৰা হৈছে আমি তাত এটেন্ড কৰাটো ভাল কিন্তু এটা কথা কিছুমান পলিটিক্যাল লিডাৰ কিছুমান সোশ্যাল অৰ্গানাইজেশন লিডাৰ বিলাকে 14 তাৰিখৰ যেটো সেমিনাৰ বয়কট কৰা হৈছে কিয় তেওঁলোকক বুলে সময় সীমিত কৰা হৈছে 9 মিনিটহে মাত্ৰ আমাক সময় দিয়াৰ কাৰণে সেইখন সেমিনাৰত আমি এটেন্ড কৰিব নোৱাৰো বুলি তেওঁলোকে কৈছে কিন্তু আসলতে হেতু নহয় আমি জনাত তেওঁলোকে সেইখন মিটিঙত বা সেইখন সেমিনাৰত যদি যায় তেওঁলোকে জুৱা কেইদিন মান জুৱা কিমান দিনত কাৰ্বি আংলং ৰাইজক জিআই কাথাৰ নিচিনা লিডাৰ হলিৰাম তেৰাঙৰ নিচিনা লিডাৰ খৰসিং তেৰৰ নিচিনা লিডাৰ বা সোশ্যাল অৰ্গানাইজেশন কিছুমান লিডাৰ বিলাকে 6 schedule ওপৰত নানা ধৰণৰ ৰাইজক মিছলিয়া কৰিছে হেইটো মিছলিয়াটো হেখন সেমিনাৰত ক্লিয়াৰ হৈ যাব যে হসা নে মিছা গতিকে তেওঁলোকে ভাবিছে যে তাত সেমিনাৰত যদি আমি যাওঁ কথাবিলাক সব উলাই কৰিব আমি মিছলিয়া হৈ যাম গতিকে আহি থকা দিনত আমি ৰাইজৰ ওচৰত আমি 6 schedule ওপৰত যিবিলাক কথা কৈ আছো হেবিলাক মিছলিয়া পৰিণত হ'ব কাৰণে তেওঁলোকে এটেন্ড কৰিব বিচৰা নাই ইন্টেনশনালি তেওঁলোকে এটেন্ড কৰিব বিচৰা নাই এটেন্ড নকৰো হে কথাটো তেওঁলোকে এটা কাৰণ দঢ়াইছে কাৰণ এটা উলিয়াই লৈছে কিন্তু হেখন সেমিনাৰ মই কৈ আছো থুনৰ পা যে লোকসভা সেশন নহয় ৰাজ্যসভা সেশন নহয় বিধানসভাৰ সেশন নহয় হেখন বুলে স্পিকাৰজনে ষ্টিক এটা সময় নিৰ্ধাৰিত কৰা হৈছে সেই সময়মতে হে ক'ব লাগে হে তেনেকুৱা নহয় হেখন সেমিনাৰত গৈ পেলাই তাতে 9 মিনিট জাগাত 1 ঘণ্টা কক তাত কোনো আপত্তি নাথাকিব ৰিকুৱেষ্ট কৰিলে আৰু এদিনীয়া জাগাত দুদিনীয়া কৰা হ'ব যদি ৰিকুৱেষ্ট কৰা যদি হেখন মিটিঙত হেৰি কৰিলে গতিকে তেওঁলোকে এটা কাৰণ উলাই লৈছে যে আমি 9 মিনিট আমাক কম সময় দিয়াৰ কাৰণে আমি হেখন সেমিনাৰত নাযাওঁ বুলি তেওঁলোকে কৈছে হেতু কিন্তু তেওঁলোকে ভুল কৰিছে হেতু তেওঁলোকৰ মিছলিয়াটো ৰাইজৰ আগত উলাই পৰিছে মই ক'ব বিচাৰিছো তেওঁলোকে কিন্তু ভুল কৰিছে আৰু মই কওঁ তেওঁলোকে পলিটিক্যাল মুনাফা আদায় কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ বা এই পলিচিটো কৰা হৈছে কালি আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ফালৰ পৰা এইটো সেমিনাৰ মাতা হৈছে কলাসা সেমিনাৰ অলং আজহাঙা সং আতুম APSLC পেনচেংলক কাদক বে সং তুম নাইছে তং দুন্দে পুসি প্ৰেছ মিডিয়া কাদক ওয়েলক ইপু লাপেনকে এলি তুম কাদক বেটা চিনি ল আমি সকলোৱে জানে যে কাৰ্বি আংলং তিনিটা শক্তি হৈছে 1995 তাৰপিছত UPDS of 2011 এটা লাষ্ট শক্তি তিনিটা শক্তি আছে লাবাংশো আসুক্তি আলং এলিতুম 6 schedule আজাকম के बाद lapen ajakom ke kom kadok vialong sitame elitum layman side lase constitutional expert aphansi Karbi Anglong Autonomous Council pen phalo alang itum ta penababangke Hansaria pen ceklo kadawe constitutional expert atum sibang populo hola daksi ili tumabangke chingwai rapsar nang chethan rapsar nang klar dak pen labang susi phalo engalang tumke nang dunde pulo lapen ke John Singti kathara phansitame alang mithang la chipulo je batai truck Niliphan laso alu tanang pale lo pusi chipulo batai truck নিজে স্বীকাৰ কৰিছে এই কপি মোৰ ইনভাইটেশনৰ লেটাৰ 6 কপি আহি পাইছে লাচত কালি এলিতুম CM স্যার
tuliram rohang sitame batai lo phone pen sitame jai kathar phan ye labang so meeting long nang che tong dunai po bang lapenge labang so meeting bang ke political asong penle ke phata gali lage neutral council pen ke pha labang so along jong si ilitum chingwai rap sarlo pulo tangte ilitum phan ko anake mi pone labang so joine si ke pha tano na bang ke ning tu lam lo alang tum nang che tong dun dei pu la si ilitum kado go beta chini lo jai kathar ke negative align lok si ke pon karbi anglong arada tum ke thek le popo hola hamsaria ke tok a kitab si ekdom chepar ku pontan po 60 popo enge nona bangke ahamsaria wang hama hodo bangke lada ke nang che tong du nai he mane lapen ke nang ching wa ra phai hi alam mane kopi alam lo lake lapen hamsaria ke tok kap 60 la kitab ke matro first edition or second edition or fourth edition alo nona bangke fourth edition alo labang so kitab si pon non da ke bang ke hola le lasi alang ke jase met peda bang ka phere John Sing ti kathar abang ka phere lasi non langoi aprang issue ke wana bang ke rengma ok mata nai dimasa ok mata nai puki ok mata nai puse ekdom focus kori ase other tribal panda hange nomela tumana hange lo aru itia koi ase ama khomoy dia nai time nang preparation time nang prepare pusi ko ege a meeting ne ge belang pin up si dui lang lagele ekdin ami extend kori lom request kori keni Hamsaria agree hobo constitutional expert bilago agree hobo lagi kupia lam lo rata pang pamang hu alam lo lasi 9 minutes diai kathar jasemet peda pangke lage karbi khai karbi anglong aphan akimi ke klemia phan de ke bangali alange retired dead pen office ladaka bangke political party ke claim pensi karbia anglong arad along ke bang ami বহুত আশা কৰিছিলো যে আই কথাৰ যে আমাৰ কাৰ্বি সমাজৰ এসেট বুলি তানৰ বাঙে এসেট কালি লাগে খালি আমাৰ কাৰ্বি সমাজৰ নন ট্ৰাইবেল দি নন ট্ৰাইবেল খ্ৰীষ্টিয়ান হিন্দু তাৰ পিছতে আমাৰ এই যে কি কয় কাৰ্বি মাজত খালি ডিভাইড কৰিব কৰে এইটো কেম্পেইন কৰি আছে সেইটো আমি welcome they discuss kori bole khomoy dia nai bole meeting e howa nai seminar e howa lagale ekdin ami extend korilom ki ni hoise cm sarok request kori sabok request kori council di এতিয়া তেওঁলোকক আকৌ আপোনালোকে ৰিকুৱেষ্ট কৰিব নেকি আবাজন কালিলৈ যে অসমান কৰক আপোনালোকে না আহো থ্ৰু প্ৰেছ মিট আজি প্ৰেছ মিট হেৰি কৰে ইন্ডিভিজুৱেলি নাযাওঁ আৰু ইন্ডিভিজুৱেলি যাব কিন্তু অলৰেডি প্ৰেছ কাম let us discuss let's আমি প্ল্যাটফর্ম দিছো আহো আলোচনা কৰি লাসি লাপেনকে নীলি কাদক বে ফান্তা চুনিং রিলো আকো চুনিং রি লেথড লো all kadok বে asong tum phan anta nang dun de pa song tum phan ada chuning ri lo je pena babangke wangra ilitum chingwai rapsar nang athe constitutional expert tum sidak bangji lapenke constitutional expert tum sidak wang po dak bang pensi tum chingwai rapsang open ladake badu a political party lam ta wan veda nahi nangli tum politics ka kuri pona bangke lage chokche lage morat atum si nangli tum phan na insai pon popusi nilika do be phan na pachini no kardo je tenap seminar putha ka pota ipotsi tum bini pot kangi nang kok ma lasi karbing long angkang arat ke messenger phan lapen ansu si tum paching thur thegi aphan sita melo ason itum long sita me 62 lo constitution putha expert tum phan ke hang penalang li tum pen kiching sai phan sita melo ni tum mate council pen sita melo menang ke tum phan pele asong tum phan sita melo ni tum pha pon lo asoke pha pon na long adhok political motivated party tum sita melo alang li tum
kupi dong mata ne ko sono mata ne la su ke ching wai long nang che tong dun tek thi pu ka du we kar ju long si ka du we a hok pe dalam sik si dul ki ching hon pulu te alang li tu man thek long alam the tin ki chi tham tin si dam me lo sik si dul alam si ni inje te si pini expert committee mate ke the ki ding tum phani tum ke hang pen alang li tum la som comment nang ki pi la pen alang li tum dak nang che tong un tek thi pu la mang ke a hok pe dalam mang ke komasi ki ching hon ma komasi ki ching hon he ma kar bing long ara da tum si thek da kasi nili ki pugang tung mang gal pu hello je ini tum la so platform long itum ki ching wai long lagi isi kar bing long ara da phan ki mesen kasi hala dak la so platform long ki ching wai si ili tum ka du we thek long da ki ma ka du we si kisi ke cheng lo la so ke cheng along ka du we pene ka du we do lo te ka du we je ni tum council ke chari tum si chok pet ji pula solam ta kali la se hadak a platform long wang lo pulu ti tum thek dam long ko kasi nona bang ke a seminar do de lang pena puthak si predict kuri thek thai lo alang li tum si ka du we la sonji pusi alang li ti a maya meeting li ke cheng chelang la si ke pa cheng long i ka du we pan se me a por ka du we council ben se me lo pipon lo jong si ko mane a phan se a por do de lo pulu te council long wang penang ching wai me la so por nang ala je am so se por nang pitu nang ala pusi me la hai ching wai ching sai me se ala bang ke a hok pet lagi apor si nang tham ko le si koma si ke claim ke dam ke mi ma ka du we bang ke kar bing long ara datum lan joglu le la pen kar bing long ara datum ke mesen long si ka du we long ta dudun ji pusi ning the tile je আমাক মানে APSLC ক টার্গেট করা হয়েছে আমি টার্গেট করা নাই আমি রেসপেক্ট দিছো অনার দিছো এটো মানে সিএম স্যারও নিজে ফোন কৰিছে বাৰে বাৰে যে আপুনি আহক কিন্তু আপুনি ৰাইজৰ আগত মিছা কথা লৈ যাব নালাগে আমি কাৰ্বি আংলং যিমানখিনি ৰাইজ আছে আমাৰ ইমানখিনি কনষ্টিটিউচনেল এক্সপাৰ্ট নহয় এটো কৰে আমি ইয়াত একেলগে আমি পাৰ্টিচিপেট কৰিম একে প্লেটফৰ্মত যিটো আলোচনা হ'ব ইয়াত ডিজিটেল ৰেকৰ্ডিং হ'ব ডিজিটেল ৰেকৰ্ডিং সেইটোলৈ আমাৰ যিমানখিনি দুখ কষ্ট যিমানখিনি সমস্যা আছে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ওচৰ লৈ যাব পাৰিব আমি ষ্টেট গভৰ্ণমেণ্ট ওচৰ লৈ যাব পাৰিম তেতিয়া কামবোৰ হ'ব দি নঙে তোমাৰ টাৰ্গেট কি টাৰ্গেট গৈছে টাৰ্গেট কৰা নাই আৰু আমাৰ হানসাৰিয়া নুনিদা নিচা ইয়াতে আহিব এডভাইজাৰ টু দ্য চিফ মিনিষ্টাৰ কিমানখিনি আমাৰ মানে কাৰ্বি আংলং আৰাধা তোমানে নাংকাং হন আপৰ নং চিপিয়ে নুনি কুমাৰ মহন্ত ইজ head of the department of the political science লাচটাকেলে আৰু নুনি কুমাৰ মহন্ত হৈছে peace or study center peace study center or head of department online of the 6th schedule John Sihala so speaker politically motivated diverted political diverted polite not even 9 he cannot even speak 1 minute every speaker has to speak online with the agendas of the 6th schedule or the seminar seminar jitu mata hoise hitu mete ko ta jodi politically motivate loi pla apni political color dibo khuje 9 minutes to 1 minute o kotha kobo na pabo but if he speak online what is 9 minutes we will give 1 hour if it is convincible the raijor karone bhal hoy ko ami ta hetu badha nai aru amar em dangoria kole lagile aro edin extend kore it is a very great opportunity they have a complaint that they cannot ask any question to anybody no question and who say that in the press meet I have got like that no when the seminar has not started how can they predict that no one can ask any question in question or there will be question in a seminar or in a workshop there is a time if it not mentioned in the agenda but there will be a time when you can ask the expert on what you have in your mind hitu thakiboi হিতুতে মিটিং বা সেমিনার আরম্ভ হোৱা নাই আপুনি প্ৰেডিকশন কৰি আছে যে হিতু হোৱা নাই হিতু নাই উঠনি ডাঙৰীয়া ক'লে এইবিলাক কথাটো যে এক্সটেন্ড কৰি দিম হিতু টাইমৰ কথা হেৰি না আহক না আপোনালোকে আহক আপুনি 10 মিনিট 9 মিনিট বুলি নহয় আপুনি আধা ঘণ্টা যদি আপুনি এই যে জি সাবজেক্ট সিজন বেলেগ আছে এই সিজনৰ ওপৰত কেনেকা ধৰণে হেৰি আছে তাৰ ওপৰত যদি আপুনি সাজেশন আছে বা নুবুজা আছে তেতিয়াহ'লে আমি হিতু ক'ব পাৰিব তেতিয়াহ'লে তেখেতে আকৌ এক্সপাৰ্ট তাতো হেৰি হ'ব
কথাটো তেনেকুৱা হ'ল যে যোৱা 2 বছৰৰ পৰা আমাৰ হেৰি এই গোটেইখিনি কথা ওলাই আছে যে একৰ্ড আমাৰ অলৰেডি আসাম মানে কাৰ্বি আংলঙত আমি 3টা একৰ্ড বা MOU হেৰি হৈ গৈছে 1995, 2011, এতিয়া 2021 তেখেতে এইটো এলিগেশ্যন আনি আছে যে এই যিমান MOU বা MOS হেৰি চাইন হৈছে 6 শিডিউলৰ পাৱাৰ মানে ডাইলুট হৈ আছে বোলে তেখেতে এলিগেশ্যন লৈ আহি আছে তো কেনেকুৱা ধৰণে ডাইলুট হৈছে এহেঁতি নাজানে তথাপি তেখেতে মিছা কথা কৈ পেলাই গাঁৱৰ ৰাইজে কৈ পেলাই এই কথাবিলাক উল্টা ফুল্টা কৰি আছে তো ঠিকে আছে যে তেখেতে কৈছে যে CM তুৰাম ৰহাঙো বোলে 6 শিডিউল নাজানে কোনোবা EM 6 শিডিউল মানে বুজি নাপায় তেনেকুৱা ধৰণে কৈ আছে খালি বুজি পোৱাত যে কথাৰে সি অকলে বুজি পাই আছে কিন্তু আমি জানো যে সি মিছা কৈ আছে সেইকাৰণে আমি এক্সপাৰ্টত উঠনি যে কৈছে যিমান পেনেলত আছে সুপ্ৰিম কোৰ্টৰ মানে হেৰি ৰিটায়াৰ্ড চিফ জাষ্টিছৰ পৰা আদি কৰি হাই কোৰ্ট পৰা আদি গোটেই যিমান হেৰি এক্সপাৰ্ট মাতিছে যে আমি এই MOU বা MOS চাইন কৰাৰ পাছত আমাৰ যে 6 শিডিউল পাৱাৰটো ডাইলুট হৈছে নে নাই তেখেতে এক্সপাৰ্ট আছে তেখেতে ক'ব যদি বিজয় হানচাৰীয়াৰ কথা কৈ আছে তেখেতেতো যদি নাই চবেই বুজি পাব চবেই জানিব সেইকাৰণে তেখেতক নহ'লে এহেঁতক আমি যদি সুপ্ৰিম কোৰ্টৰ এডভকেটক লগ কৰিবৰ কাৰণে কনচালটেশ্যন ফিয়ে পাৰ আৱাৰ্ছত মানে 5 লাখ টকা লাগে এই গোটেই মানে যি হেৰি এতিয়া ইয়াত লৈ অহা মানে আমি গোটেইখিনি আমি মানে কাউন্সিল যিটো মানে পলিটিকেলি হেৰি 6 শিডিউলৰ কনষ্টিটিউশ্যনৰ পৰা বনোৱা কাউন্সিল তেখেতেহে এই ছেমিনাৰটো মাতা হৈছে যি নহ'লেতো কোনোবা ইণ্ডিভিজুৱেল আমি অৰ্গেনাইজ কৰি পেলাই বা EM একজন কোনোবা হেৰি কৰি পেলাইতো নাহিব তেখেতে কিন্তু তেখেতে এই ৰেচপেক্টত তেখেতে চব এগ্ৰী হৈছে আহিছে আৰু আমি একেলগত আমি জানিম কৈ পেলাইহে আমি ধৰক হুলিৰাম তেৰাঙক মাতিছে হেৰি খৰচিং তেৰাঙক মাতিছে আমাৰ জয় কথাৰ মাতিছে বা বিভিন্ন 24+ জয়ন্ত ৰংপি আছে আগতো এহেঁতি অলৰেডি কনচেণ্ট কৰা হৈছে আহিম বোলে কিন্তু পাছত এহেঁতি জানে যে এহেঁতি যি ৰাইজৰ আগত কৈ আছে এহেঁতি মিছা কৈ আছে এতিয়া 6 শিডিউল এক্সপাৰ্টবিলাক আহি পেলাই যদি এহেঁতি কৈ দিয়ে তেতিয়াহ'লে এহেঁতৰ এক্সপ'জ হৈ যাব এই ভয়তে এহেঁতি স্কেপ ৰাস্তাটো বিচাৰি আছে ভয় কৰি আছে স্কেপ ৰুট বিচাৰি আছে তো এই স্কেপ ৰুটটো কোনোবা কৈছে যে খালি কাৰ্বিৰ কাৰণে মাতিছে বেলেগ 6 শিডিউল ট্ৰাইবৰ মাতা নাই বুলি কৈছে কিন্তু পাছত ৰেংমাৰ পৰা আদি কৰি গোটেই সেইটো ইনভাইটেশ্যন লেটাৰ পাইছে সেইটো কথা গম পাই পেলাই এহেঁতি এতিয়া ক'লে যে নাই বোলে আমাক টাইম দিয়াটো কমটি হৈছে প্ৰেজেণ্টেশ্যন টাইমটো হৈছে বোলে লোকক মানে 1 ঘণ্টা দিছে 60 মিনিট দিছে আমাক 9 মিনিট 8 মিনিট দিছে বোলে সেইটো নহয় এক্সপাৰ্ট তেখেতে হয় সেইকাৰণে সিহঁতৰ প্ৰেজেণ্টেশ্যন টাইম লাগিব পাৰে কিন্তু যদি তাৰে বিপৰীতে যদি কোনোবা যদি বেছি জানে তেতিয়াহ'লে আপুনি 9 মিনিট নহয় আপুনিও আধা ঘণ্টা কওক না সেইটো ছেমিনাৰতে হ'ব তাত টাইমত হেৰি হ'ব তো আমি সেইটোৱে ৰিকুৱেষ্ট কৰি আছে যে একেবাৰে মানে আৰম্ভ হোৱাই নাই এহেঁতি খালি এক্সপাৰ্ট সন্মুখত এহেঁতৰ ইগন'ৰেণ্টটো এক্সপ'জ কৰিব নিবিচাৰাৰ কাৰণে এহেঁতি ভয়ৰ কাৰণে সেইকাৰণে কিবা এটা কথা লৈ পেলাই কেনেকৈ এই ছেমিনাৰত মানে নাযাম এই ৰাস্তাটো সেইটো বিচাৰি আছে এক্সকিউজ বিচাৰে এই এক্সকিউজ হৈ এতিয়া এই টাইমৰ কথা কৈছে বা বিভিন্ন মানে হেৰি কৈছে তো আমি পুনৰ এটা ৰিকুৱেষ্ট কৰিছোঁ তেখেতে আহক আহি পেলাই এক্সপাৰ্টক সিহঁতৰ যদি বা আমি যদি চিনা পাওঁ আমি কুৱেশ্যনাৰত আমি সুধিম যে MOS ইমান ক্ল'জৰ পৰা লিখাটো আমাৰ 6 শিডিউলটো ডাইলুট হৈ গৈছে তেতিয়া হৈছে নে নাই তেখেতে এক্সপাৰ্ট ৰিপ্লাই দিব এই MOU ইমান ক্ল'জৰ পৰা আমাৰ হেৰি 6 শিডিউলটো ডাইলুট হৈ গৈছে হয়নে নহয় বুলি আমি কুৱেশ্যন কৰি তেখেতে ক'ব নাই হোৱা নাই সেইটো লৈ পেলাই হেৰি বেছি পাৱাৰফুল হৈছে বা হয় সেইটো ডাইলুট হৈ গৈছে তেখেতে ক'ব তো আমি এতিয়া কোনোবা EM হৈছে CM হৈছে সিহঁতি এক্সপাৰ্ট নহয় বা কোনোবা এজন পলিটিকেল পাৰ্টি লিডাৰ হৈ পেলাই সি গোটেই কনষ্টিটিউশ্যনেল এক্সপাৰ্ট হৈ গৈছে সেইটো আমি মানিব নোৱাৰিম নহয় তো যোনে এক্সপাৰ্ট আছে সিহঁতৰ মুখেৰেদি আমি শুনিম ডাইলুট হৈছে নে নাই বা বেছি আমাৰ 6 শিডিউল মানে হেৰি পাৱাৰটো বাঢ়িছে তেখেতৰ মুখৰ পৰা শুনিম এই কাৰণে এই অপৰচুনিটিটো এই প্লেটফৰ্ম এই ছেমিনাৰটো মাতা হৈছে তো আপুনি হুলিৰাম তেৰাঙো তাত আহক আমাৰ হেৰি APSLCৰ মানে প্ৰেচিডেণ্ট কাথাৰ তেখেত তাত আহক 24+ আছে বা বিভিন্ন মানে সেইটোৱে মোৰ হেৰি কথা আছিলে তো এতিয়া হেৰি যি এক্সপাৰ্ট অহা সময়ত এহেঁতি নাহিব নুশুনিব এহেঁতি নিজে এক্সপাৰ্ট হৈ পেলাই কাৰ্বি আংলং ৰাইজক মানে মিছা ক'ব মিছলিড কৰিব সেইটোত আমি মানিব নোৱাৰিম গাঁৱত গৈ পেলাই আকৌ মানে মিছা কথা ক'বলৈ সেইটো ৰাস্তা বিচাৰি আছে whereas they don't want to face their reality they don't dare to face their reality য'ত ক'ব লাগে সেইটো নকয় বাহিৰত গ'লে that is not
পচিবল সেইটো ঠিক নহয় যুক্তি এইটো নহয় কথা মানে জন সিংজি কথা হৈছে মোটামুটি কথা হি ইজ নট দি এছেট এইটো খালি ট্ৰাইবেল নন ট্ৰাইবেল কাৰ্বি নন কাৰ্বি হিন্দু, খ্ৰীষ্টিয়ান, হিন্দু, খ্ৰীষ্টিয়ান। খালি ডিভাইড কৰিব কাৰণে এইটো কেম্পেইন কৰি আছে এইটো পাব্লিকে বুজি পাই আছে এতিয়া লাপেনকে জন সিংজি কথাৰ যদি কাৰ্বি আংলং ওপৰত ইমান যদি মৰম আছে কাৰ্বি ওপৰত যদি ইমান যদি ছেক্ৰিফাইচ কৰিম বুলি ওলাই আহিছে এইটো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কেলে অহা নাই কেলে আহিছে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত ধৰম সিং তেৰণ ACS ফাৰ্ষ্ট ক্লাছ সি মানে জইনে কৰা নাই হয় না নাই তাৰপিছত আমাৰ পাটৰ ফাংচু BE ফাৰ্ষ্ট ক্লাছ নেশ্যনেল হাইৱে ডিব্ৰুগড় হয় না নহয় ৰিজাইন কৰি আহিছে এতিয়া আৰু এতিয়া ডক্টৰ জয়ন্ত ৰংপি জন সিংজি কথাৰ মানে ৰিটায়াৰমেণ্ট আফিটছি আলাঙে কেবাংছি কাৰ্বি আখাই ফানেটো নাঙে ক্লেম লো এগে নঙে নাং পাছে ভংজি লোক কামছি ক্লেম মত লাগে ৰাডা তুম বুজিলো লাপেনকে হানসারিয়া কেবাংটা লাতুমে অপোজ না একে নি দিছন দি এইটো হৈছে 40 দিছন এইটো কিতাপটো পঢ়ি আছে কিন্তু 18ক ইয়াত আহিব নিবিচাৰে মানে কিতাপ ইমান সেল হোৱা কাৰণে ফাৰ্ষ্ট এডিশন সেকেন্ড এডিশন থাৰ্ড এইটো 4th এডিশন কালামা গন্ধি লাসো কিতাপ বেচালা নাকি ঠান্ডা মন will be total digitalized কমাসি কোন কেনেকে কি কব তাত যদি 6 শিডিউল ডাইভার্ট কৰিব তেতিয়া গম পাই যাব এটা সেমিনাৰখনত পুৰা ডিজিটাল হ'ব যদি মই যদি কয় যি কয় এইটো কথা অল শুড বি ৰেকৰ্ডেড এইটো ইয়াত কথা ক'বলৈ লগিয়াটো একোই নাই যি ক'ব তো ফেস টু ফেস আপোনাৰ সকলোৱে ৰাইজে গম পাব তাতো এটা চিনিব মানে লাগে ডিজিটালাইজ মানে কমানে একদম এক্সপার্ট জং সেই পেনে ডাইভার্ট ধৰা খাব তাতে কোনবা যদি আৰু 6 শিডিউলৰ বাহিৰে যদি কথা কয় ইটো ওলাই যাব ইয়াত কৈ ক'বলৈকে নহয় আৰু একটা কথা আছে এতিয়া সি কৈছে যে বিজেপি এমপি হয় বিজেপি ফেভাৰ ক'ব ঠিকে আছে সি বিজেপি এমপি বিজেপি ফেভাৰ এই হেৰি যে কথাটো সি এপিএছএলচি ফেভাৰ সি ক'ব বা হুলিৰাম তেৰাং সিও যদি চাই তাৰ বেকগ্ৰাউণ্ড যি পাৰ্টি আছে তেখেতৰ ফেভাৰ ক'ব কিন্তু কনস্টিটিউশনৰ ওপৰতো কাৰো ফেভাৰ নাই না উইদিন দ্য এমবিট অফ দ্য within ambit of constitution 6 schedule ভিতরে আমি হেৰি কৰিম তাত অলৰেডি সাবজেক্ট দিয়া আছে আমি ডাইসেক্ট কৰিব 6 schedule পাৱাৰটো ডাইলুট হৈছে নে নাই বা এই MOS ৰ পৰা আমি একদম গোটেই পাৱাৰটো হেৰাই গৈছে নেকি হিটো আমি এসেস কৰিব ডাইসেক্ট মানে ফালি আমিতো ক'ব নোৱাৰে কিন্তু কনস্টিটিউশনাল এক্সপার্ট বিলাকে পাৰে সেইকাৰণে এক্সপার্টটো হি বিজেপি এমপি হওক বা কংগ্ৰেছ এমপি হওক কোনো তাত একো হেৰি নাই কিন্তু কনস্টিটিউশন তাত লিখাই আছে বা এই MOS ত লিখাৰ ক্লজ বাই ক্লজ লৈ পেলাইহে ক'ব তেতিয়াহ'লে তাত আৰু কাৰো ফেভাৰ কোৱা মানে হেৰি নাই বা আপুনি যদি তেনেকুৱা ধৰণে ভাবে তেতিয়াহ'লে আপুনি আপোনালোকে আহক আপোনাৰ নিজৰ ফেভাৰ কওক আপোনাৰ যি মানে বুজি পায় বা যেনেকুৱা ধৰণে আপোনালোকে যে MOSক কেনেকুৱা দেখিছে কেনেকুৱা ধৰণে চকু দেখিছে বা MOU কেনেকুৱা দিছে সেইটো হেৰি ক'ব হুলিৰাম তেৰাংটো MOUৰ চিগনেটৰী তেখেতে MOU মানে হেৰি ক'ব কিন্তু APSLC বিলাক সেইটোও ৰিজেক্ট 2011 আমাৰ UPDSৰ MOS হেতু ৰিজেক্ট MOS 2 যিটো 2021 হেতু ৰিজেক্ট তেতিয়ালে এহেতৰ ফেভাৰৰ কি ভাল আছে এহেতক কক এক্সপাৰ্ট আগত কৈ পেলাই এহেতি মানে হেতু যে MOSৰ এই দুইটা MOS আৰু এটা MOUৰ পৰা আমাৰ সিক্সুৱেল পাৱাৰটো নাইকিয়া হৈ গৈছে এহেতৰ এই প্ৰেজেন্টেশন দিয়ক এহেতৰ 9 মিনিট বলে উঠনি কৈছে বা আধা ঘণ্টা প্ৰেজেন্টেশন দিয়ক তেতিয়ালে ৰিপ্লাইটো নিফিনিলে আমি পাই যাম হা আমিও শুনি পাম যে হৈছা নেকি আমি সদায় আমি কি যে কথাৰৰ টক অন সিক্সুৱেলটো আমি সদায় নাচাওঁ না হেৰি আহি পাই তাত কক না আপোনালোকে কিমান 128 সিক্সুৱেল টক অন সিক্সুৱেল বুলি লিখা কোৱা হৈছে তাত আহি পেলাই কক কিন্তু আমিও শুনি পাম এক্সপাৰ্টবিলাক শুনি পাব যেতিয়া এক্সপাৰ্টে ৰিপ্লাই দিব তেতিয়াহ'লে আমিও শুনি পাম তেখেতে শুনি পাব তাত তেখেতৰ পাৰচেপশ্যন কি আছে বা এক্সপাৰ্টৰ পাৰচেপশ্যন কি আছে বা আমাৰ লেমেন আমি মানে ৰাইজৰ কেনেকুৱা বুজি পাইছে সেইটো তাত কম্বাইন কৰি পেলাই আমি গম পাই যাম কিন্তু এইবিলাক নকৰি পেলাই যে নোহোৱা আগতে বিজেপি এমপি হয় বা সময় দিয়া নাই সেইটো কোনোবা এজন এহেতৰ APSLCৰ কোনোবা মানুহে পোষ্ট কৰিছে যেহেতু ট্ৰাইবেল ভাৰ্চেছ নন ট্ৰাইবেল সেমিনাৰ বুলি হৈছে আপুনি যদি আহিব নোখোজে তেতিয়াহ'লে আপুনি একদম ডিফাৰেণ্ট 100 মানে ইছ্যু বনাব পাৰে এই হেৰিৰ ওপৰত আমুকা মাৰিছে আমাক মাতা নাই আৰু এটা কথা শুনিছোঁ যে কাৰ্বি এডভকেটবিলাক মাতা নাই বুলি তেখেতে ইছ্যুটো ৰেজ কৰিছিলে কিন্তু গোটেই যিমান এডভকেট হেৰি আছে মাতিছে আহা নাহা সেইটো বেলেগ কথা আৰু আমাৰ জন সিং কথাৰ ল'ৰা এই আৰাক ইংতি কথা নে আৰকৈ ইংতি কথা তেখেতেও মাতা হৈছে এডভকেট গুৱাহাটী হাইকোৰ্টত
তো এইবিলাক সৰু মৰু ইছ্যু বনাই পেলাই যে আমি এই চিমিনাৰত নাহিম বোলে সেইটো কৰিব নালাগে যদি নাহিব পাৰে বোলে ক'লে তো নাহিবি তথাপি কিন্তু এই সৰু মৰু ইছ্যু বনাই পেলাই আপুনি যে কৈছে ডেৰেল কৰিব নেকি বা হেৰি কৰিব তেনেকুৱা ধৰণে হেৰি কৰিছে যে সিহঁতি যে এহেঁতক মানে লিডাৰশ্বিপটো যে 6 এক্সপাৰ্ট বুলি নিজে কৈ আছে সেইটো এক্সপ'জ হৈ যাব এই এক্সপ'জটো সিহঁতি নিবিচাৰে কাৰণে সিহঁতি মানে এই সৰু মৰু কথা ওলাই পেলাই নাহিব পাছত ক'ব যে না আমিতো যোৱা নাই আমি গম নাপাওঁ আমি নাজানো সেইটোৱে ক'ব কিন্তু বিজয় হাজৰিকাই কেনেকুৱা ধৰণে হেৰি কৰিছে সেইটোতো তাত মিলাব লাগিব যদি এক্সপাৰ্ট বুলি কৈছে কিন্তু আল্টিমেটলি আমি দেখিছোঁ যে সি নিজে গাঁৱৰ কাৰ্বি আংলং ৰাইজৰ মাজত সি এক্সপাৰ্ট কিন্তু আচল এক্সপাৰ্ট যিটো এই যি হেৰি আমাৰ বিজয় হাজৰিকা যি অথৰ আছে 6 অথৰ যে কথা সদায় লৈ পেলাই মানে আঙুলিয়াই থাকে সেই তাকতো আৰু সিহঁতি মানে শুনিব নিবিচাৰে বা বুজিব নিবিচাৰে বা কথা পাতিব নিবিচাৰে লাষ্টত একো পোৱা নাই গতিকে এইটো কি নাম আছিলে হানচাৰিয়া তেওঁ বোলে বিজেপি RSS এনেকুৱা এলিগেশ্যন আমাৰ হেৰি CM স্পক্স পাৰ্চন এলভিন তেৰণৰ গত গৈছে গতিকে ইয়াৰ পৰা আমি গম পাইছোঁ যে তেওঁলোক পলিটিকেলি মটিভেটেড তেওঁ কনষ্টিটিউশ্যনখন ইনকমপ্লিট বা বহুত কৈ আছে ন এতিয়া বন্ধুবিলাকে কৈছে গতিকে এইটো সাধাৰণ মানে গাঁও ৰাইজৰ সন্মুখত তেওঁ তাতহে কৈ আছে যে কনষ্টিটিউশ্যনখন কিমান ক'ত কি হৈছে ক্ষতি নাতি হৈছে বা পাৱাৰটো কমি গৈছে বুলি গাঁৱৰ ৰাইজত খালি তেওঁলোকে অশিক্ষিত মানুহবিলাকত পলিটিকেলি মটিভেটেড এইটো কাৰণে তেওঁ চেষ্টা কৰিছে মিছলিড কৰি আছে তেওঁৰ একমাত্ৰ উদ্দেশ্য হৈছে এই 6 শিডিউল ইছ্যুৰ যোগেদি তেওঁ কেনেকৈ নিৰ্বাচনত জিকিব পাৰে মেইন এজেণ্ডা হৈছে এইটো ইলেকশ্যন জিকা নহ'লেতো এই বন্ধুবিলাক কোৱাৰ দৰে ইমান এক্সপাৰ্ট থাকোঁতে নহাৰ কি প্ৰয়োজন আছে তেওঁলোকে ইয়াত ছিনিয়ৰ হাইকোৰ্ট এডভোকেটবিলাক আছে গতিকে CMৰ যিটো ইনিচিয়েটিভ আমি সকলোৱে প্ৰশংসা কৰিছোঁ যে ইমান দিনে যিটো হৈ লাগি থকা ইছ্যুটো প্ৰকৃততে কি আছে কি নাই জানিবলৈ CM ডাঙৰে ইয়াত কাউন্সিলৰ যোগেদি সেমিনাৰ আয়োজন কৰা হৈছে এই আয়োজনত প্ৰথমবাৰৰ বাবে চিফ জাষ্টিছ অফ ইণ্ডিয়া ফৰ্মাৰ তেওঁ নিশ্চয় ইয়াত অংশগ্ৰহণ কৰিব কাৰ্বি আংলঙৰ কোনো ষ্ট্ৰীট নাই গতিকে ইমান ডাঙৰ ইনিচিয়েটিভ যাতে সকলোৱে আহে নিজেও CM সাহেবে ফোন কৰিছে তাৰোপৰি তেওঁ পলিটিকেল এডভাইজাৰ এলভিন তেৰণে ব্যক্তিগতভাৱে গৈ ঘৰে ঘৰে লগ কৰি আছে এবাৰ নহয় দুবাৰ নহয় তেওঁ আহিম বুলি কৈছে কিন্তু লাষ্টত যেতিয়া নিজৰ এই যে ৰাইজক যে মিছা কৈ আছে এইটো এক্সপ'জ হ'ব বুলি তেওঁলোকে এই বিভিন্ন অজুহাতবিলাক দেখাইছে যেনেকৈ শুই থকা মানুহক জগাব পাৰি কিন্তু যিবিলাক এক্টিং জুৰাই সিহঁতক আপুনি কেনেকৈ জগাব